আজি আমি হাঁহৰ পোৱালিকেইটাক দাদু ডাঙৰ দা হাঁহৰ পোৱালিকেইটা এতিয়া ডাঙৰ আপোনাৰ 25 দিনমান হৈছেই। এটা সৰু আছে বাৰু, কিন্তু বাকীকেইটা 25 দিন দাদু এমাহমান ডাঙৰ হৈছে। আমি আজি প্ৰথম মানে পানীত এনেকৈ সিহঁতক গা ধুবলৈ দিছোঁ। আচলতে হাঁহৰ পোৱালি 4টা, কিছুমানে ভাবিব পাৰে বোলে 4টা পোৱালিত ভিডিঅ' কৰিব লাগে নে, কিন্তু আমি আচলতে শিকি আছোঁ। প্ৰথমতে আমি কি কৰিছোঁ, এটা ইনকিউবেটৰ ঘৰতে বনাই লৈ পেলাই তাক আমি ৰিচাৰ্চ মানে শিকি আছোঁ বস্তু কেনেকৈ কি হয়। কিন্তু আমি এতিয়া কিছুমান বস্তু জনা নাই, এতিয়া আস্তে আস্তে জানি আছোঁ। গতিকে আগতে শিকাটো খুব প্ৰয়োজন। আগতে শিকি ল'ব লাগে, তাৰ পাছতে তাৰমানে তাক ডাঙৰকৈ কৰাৰ চিন্তাটো কৰিব লাগে। আমি এতিয়া এই 4টা হাঁহৰ পোৱালিৰে আমি এইটো প্ৰথম আৰম্ভণি কৰিছোঁ, কিন্তু পাছত ইয়াক আমি বঢ়াই গৈ থাকিম। ঠিক তেনেদৰে কৰি থাকিলে কি হয়, আমি তেতিয়া তাৰমানে চব বস্তুখিনি জানিম, বুজিম, বা ইয়াৰ ভিতৰুৱা কথাখিনি জানিব লাগিব। হাঁহৰ বেমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, বা কিমান মাহত কিমান দানা খায়, কিমান ডাঙৰ হয়, এই বস্তুবিলাক জনাটো খুব প্ৰয়োজন। নজনাকৈ ডাইৰেক্ট আমি আনি পেলাই কৰিলে আমি বিপদত পৰিব পাৰোঁ। গতিকে আমি আস্তে আস্তে লাহে লাহে শিকি শিকি কৰি যাই থাকিম। ঘৰৰ ইনকিউবেটৰত আপোনালোকে যদি কণী দিয়ে বা কণী দিলে আচলতে ইনভাৰ্টাৰ এটা খুব প্ৰয়োজন। মই বুজি পালোঁ যে ইনভাৰ্টাৰ নোহোৱাকৈ আপুনি ইনকিউবেটৰ মেচিন চলাব নোৱাৰে। কাৰণ যেতিয়া লাইন যায়, বৰ্তমানটো ঠাণ্ডাৰ দিন, ঠাণ্ডাৰ দিনত লাইনটো অহা যোৱা কৰি থাকে। তাৰ ফলত কি হয়, কণীবিলাক তাৰমানে ভ্ৰূণ গঠন হোৱা কণীবিলাক মৰি যায়। এসপ্তাহ পিছত, 10 দিন পিছত, মানে লাইনটো যেতিয়া গুচি যায়, মানে হিটটো কমি যায়। হিটটো কমি গ'লে ঠাণ্ডাটো পাই যায়, ঠাণ্ডাটো পাই গ'লে কণীবিলাক মৰি যায়। আৰু গৰমৰ দিনত প্ৰব্লেমটো কি হয়, হিটটো বাঢ়ি যায়। যিটো আমাৰ বাহিৰত টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰটো যদি 40-42 ডিগ্ৰী থাকে, তেতিয়া কি হয়, মেচিনটোৰ বাহিৰ ফালেও গৰমটো হৈ থাকে। গতিকে তেতিয়া আমাৰ কি হয়, হিটটো বাঢ়ি যায়। গতিকে হিটটো সদায় আমি কণ্ট্ৰলত ৰাখিব লাগিব। কণ্ট্ৰলত ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি ইনভাৰ্টাৰটো মেইন প্ৰয়োজন, যাতে লাইনটো এনি টাইম থাকে। আৰু যেতিয়া হিটটো বাঢ়ি যায়, হিটটো বাঢ়ি গ'লেও তাৰো চলিউশ্যন আছে, এতিয়া মই বুজি পাইছোঁ। কিন্তু আমি আৰম্ভণিটো তাৰমানে শিকিহে আছোঁ। এইকাৰণেই তাৰমানে যদি আমি একেলগে 100টা কণী দিলোঁ হয়, তেতিয়া আমাৰ গোটাই কণীবিলাক নষ্ট হৈ গ'ল হয়। আগৰ ভিডিঅ'ত আপোনালোকে গমেই পাইছে মোৰ কিমানখিনি কণী নষ্ট হৈছে। 25-30টামান কণী দিছিলোঁ, তাৰে এই 25-30টাৰ এই 4টা পোৱালিহে পাইছোঁ। বুজি পাইছে নাই? এবাৰ আকৌ নেক্সট 20টা দিছিলোঁ, 20টা তাৰে 7টাটো মানে ফাৰ্টিলাইজ এগ নহয়, মানে সেই 7টাটো নহয়েই। 13টা মানে হৈছিলে, তাৰে 13টাৰো আকৌ 5টা প্ৰথমে মৰি গ'ল, এই লাইনটো অহা যোৱা কৰি থকাৰ ফলত। আকৌ কি হ'ল, আকৌ এটা তাৰমানে 2দিনমান পিছত মৰি গ'ল। এতিয়া আমাৰ 7টামান আছে, ঠিকে থাকে আছে। গতিকে এই মোৰ এতিয়া বৰ্তমান ইনভাৰ্টাৰ নাই, ইনভাৰ্টাৰ এটা কিনিব লাগিব। ইনভাৰ্টাৰটো কিনি পেলাই তাৰমানে মই এই ব্যৱস্থাটো ভালকৈ কৰিম। কিন্তু আমি সদায় আৰম্ভণিটো শূন্যৰ পৰা কৰিব লাগে। কিয় কৰিব লাগে, আমি যাতে শিকিব পাৰোঁ, জানিব পাৰোঁ। ডাইৰেক্ট যদি আমি ডাঙৰ হাঁহ বা ডাঙৰ মুৰ্গী কিনি আনো, তেতিয়া আমি শিকিব নাপাওঁ। গতিকে আমি আৰম্ভণিটো শূন্যৰ পৰা